দেউতাৰ চিন্তাৰ কাৰণ বহুতো আমি হাজাৰ চেষ্টা কৰিলেও বুজিব নোৱাৰোঁ ডাঙৰ দাই বহুতখিনি চম্ভালি লয় কিন্তু সৰু দাই এইবোৰত গুৰুত্বই নিদিয়ে কথাটো অৱশ্যে হয় সৰুদাই দেউতাক ছাপোৰ্ট দিবলৈ এৰি চিন্তা বঢ়াইছেহে জানই দেখোন তাৰ কথা যিটো সময়ত সি মোক শাসন কৰিব লাগিছিল মই ক'ত ভাল কাম কৰিছোঁ ক'ত বেয়া কাম কৰিছোঁ সেইবোৰ চাব লাগিছিল কিন্তু সেয়া নহ'ল মইহে তাৰ ওপৰত চকু ৰাখিব লগা হৈছে হ'ব দে এইবোৰ কথা পাতি থাকিলে এতিয়া শেষেই নহ'ব মই এবাৰ দোকানৰ পৰা আহোঁ যা আপুনি এইবাৰ অলপো চিন্তা নকৰিব মই এইবাৰ বেলেগকৈ মাথা মাৰিম ঠিক আছে ৰাখিছোঁ বাহ ইমান টকা চক খুৱাই মাৰিবি দেই তই মই চক খালোঁ নে ইমান টকা দেখুৱাই তইহে মোক চক খুৱাই মাৰিছ কি ফাল্টু কথা কৈছ আগতে টকা দেখা নাই নেকি তই টকা দেখিলে কোনোবাই চক খায় টকা দেখিছোঁ কিন্তু তোৰ হাতত আগতে ইমান টকা কেতিয়াও দেখা নাছিলোঁ মোৰ হাতত কি টকা থাকিব নোৱাৰে নেকি ঘৰত কাম কৰা মানুহৰ হাতত টকা থাকিব নাপায় নেকি চাওঁ কিমান আছে দেখাচোন নেদেখাওঁ আৰে মই হিচাপহে কৰিম কিমান আছে লৈ নাযাওঁ নহয় চাওঁ দেচোন একদম নুচুবি মোক এবাৰ চাওঁ দেচোন এতিয়া কেনেকৈ মোৰ টকাত হাত দিয় চাওঁচোন টকা গন্তি কৰিব আহিছে মহাজন্তু কৰবাৰ ক'ৰবাত কিতাপত পঢ়িছিলোঁ চোৰৰ হেনো মেলত দপদপনি বেছি গতিকে এইৰো ক'ৰবাত কিবা এটা খেলি মেলি আছে মাজনী কিমান আৰু এনেকৈ মন মাৰি বহি থাকা ক'ৰবালৈ বাহিৰলৈ ওলাই যোৱা আকৌ ক'ৰবালৈ ওলাই যাবলৈ মোৰ আচল মানুহটোৱে নাইচোন আচল মানুহ মানে তুমি জয়ন্তৰ কথা কৈছা আৰুনো কাৰ কথা ক'ম জয়ন্তক বাদ দিও তোমাৰ বহুত ফ্ৰেণ্ডছ আছে সিহঁতৰ লগত টাইম স্পেণ্ড কৰা আজি প্ৰায় 5টা বছৰে জয়ন্তৰ লগত ঘূৰোতে লগৰবোৰো আঁতৰি গৈছে কাৰণ সিহঁতেও জানে মই জয়ন্তৰ বাহিৰে আন কাকো টাইম দিব নোৱাৰোঁ সেইবোৰ একো ডাঙৰ কথা নহয় তুমি তোমাৰ লগৰবোৰক নিজেই কল কৰা পাৰ্টি এৰেঞ্জ কৰা তেতিয়া দেখিবা সকলোবোৰ লাইনত আহি গৈছে সকলোবোৰ লাইনত আহিব বুলি মই জানো কিন্তু মই সিহঁতৰ আগত কেনেকৈ ক'ম যে জয়ন্ত মোৰ লগত ৰিলেশ্যনশ্বিপত থকাৰ পিছতো সি অন্য এজনী ছোৱালীক বিয়া কৰাইছে বুলি নাই মা মই ফ্ৰেণ্ডছবোৰৰ সন্মুখত বুজা হ'ব নোৱাৰোঁ মা তুমি যদি জীৱনত উইনাৰ হ'ব বিচাৰিছা তেতিয়াহ'লে সময় সাপেক্ষে কেতিয়াবা লুজাৰো হ'ব লাগিব